Hello friends, welcome. মই আপোনালোকৰ লগত কংকনা বৰদলৈ আৰু আপোনালোকে চাই আছে নিউজ অফ দ্য অসম ইউটিউব চেনেলটো। আজি বহু দিনৰ মূৰত মই লৈ আহিছো আপোনালোকৰ বাবে এটা নতুন ভিডিঅ'। আজিৰ এই ভিডিঅ'টো সেইসকল ষ্টুডেণ্টছৰ বাবে যিসকলে ডিগ্ৰী লেভেলতে কমিউনিকেশ্যন জাৰ্নেলিজম বা সাংবাদিকতা বিভাগত অধ্যয়ন কৰিব বিচাৰে। অসমত এনে তিনিখন কলেজ আছে যি তিনিখন কলেজত আপোনালোকে ডিগ্ৰী লেভেলতে এই বিষয়ত অধ্যয়ন কৰিব পাৰিব। যদি আমি অসমত চাওঁ তেনেহলে আমি মাষ্টাৰ ডিগ্ৰী লেভেলতহে কমিউনিকেশ্যন বা জাৰ্নেলিজম বিভাগত আগতে অধ্যয়ন কৰিব পাৰিছিলো ইউনিভাৰ্চিটি সমূহত। কিন্তু এতিয়া এই কোৰ্সসমূহ অহা 6-7 বছৰ মানে হৈ গৈছে, কিন্তু বৰ্তমানো বহুতে গম নাপায় যে এই তিনিখন কলেজত এই কোৰ্সটো কৰিব পাৰি। গতিকে আজিৰ এই ভিডিঅ'টো মই আপোনালোকক কম যে কোন তিনিখন কলেজ আছে যিকেইখনত আপোনালোকে সাংবাদিকতা বিভাগত অধ্যয়ন কৰিব বিচাৰিলে আপোনালোকে তাত গৈ অধ্যয়ন কৰিব পাৰে। গতিকে আজিৰ এই ভিডিঅ'টো তাৰে ওপৰত, গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। লগতে এটা সৰু ৰিকুৱেষ্ট যে আপোনালোকে যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলত আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব যাতে এই ধৰণৰ মই যেতিয়া আপোনালোকৰ বাবে নতুন নতুন ভিডিঅ' লৈ আহোঁ আপোনালোকে চাব পাৰে। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। অসমত থকা মই যি তিনিখন কলেজৰ কথা ক'বলৈ গৈ আছো সেই তিনিখন কলেজ হৈছে গুৱাহাটী ইউনিভাৰ্চিটি আণ্ডাৰতে, আৰু এই তিনিখন কলেজৰ প্ৰথমখন কলেজ হৈছে দক্ষিণ কামৰূপ কলেজ। দক্ষিণ কামৰূপ কলেজ হৈছে মিৰ্জাত, য'ত আপোনালোকক সাংবাদিকতা বিভাগত যদি আপোনালোকে অধ্যয়ন কৰিব বিচাৰে তেনেহলে আপোনালোকক তাত প্ৰভাইড কৰা হ'ব BMC কোৰ্স। BMC কোৰ্সৰ ফুল ফৰ্ম হৈছে বেচেলৰ ইন মাছ কমিউনিকেশ্যন। আৰু ইয়াৰ পিছতে মিৰ্জাতে আছে আৰু এখন মহাবিদ্যালয় য'ত আপোনালোকে এই কোৰ্সটো কৰিব পাৰিব, আৰু সেই কলেজখনৰ নাম হৈছে দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়, য'ত আপোনালোকে সাংবাদিকতা বিভাগত অধ্যয়ন কৰিব পাৰিব। আৰু তাতো ঠিক দক্ষিণ কামৰূপ কলেজৰ দৰে BMC কোৰ্সে প্ৰভাইড কৰা হৈছে। আৰু তৃতীয়খন কলেজ হৈছে ছয়দুৱাৰ কলেজ, যিখন আছে গহপুৰত আৰু যিখনৰ পৰা মই নিজে অধ্যয়ন কৰিছিলো মাছ মিডিয়াত। আপোনালোকক তাত প্ৰভাইড কৰা হ'ব BVoc ইন মাছ মিডিয়া। BVoc হৈছে বেচেলৰ ইন ভোকেশ্যন, ভোকেশ্যনেল কোৰ্সৰ আণ্ডাৰত প্ৰভাইড কৰা হয়, কিন্তু ভোকেশ্যনেল কোৰ্স একেই হয়। BA BSc BCom আপোনালোকে যিদৰে কৰে ঠিক সেইদৰে ভোকেশ্যনেল কোৰ্সো আছে। যদি আপোনালোকৰ ভোকেশ্যনেল কোৰ্সৰ বিষয়ে জানিবলৈ মন আছে তেনেহলে মই তলত আপোনালোকক এটা লিংক দি থৈছো, য'ত ভিডিঅ'টো বনোৱাৰ মোৰ আই থিংক এবছৰে হ'ল, য'ত মই অসমত কোনকেইখন কলেজত BVoc ৰিলেটেড কোৰ্চেছবোৰ প্ৰভাইড কৰিছে গুৱাহাটী ইউনিভাৰ্চিটি তাৰ বিষয়ে দিয়া হৈছে। আৰু এতিয়া 2021ত আৰু নতুন নতুন কিছুমান কোৰ্স আছে, সেই বিষয়ে মই অলপ দিনৰ পিছত আপোনালোকৰ কাৰণে এটা নতুন ভিডিঅ' লৈ আহিম। আৰু যদি আপোনালোকে BVoc কোৰ্স ৰিলেটেড ভিডিঅ'ৰ ওপৰত ইণ্টাৰেষ্টেড হয় তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব। আৰু মই যিহেতু গহপুৰত এই কলেজখনৰ ছয়দুৱাৰ কলেজৰ পৰা অধ্যয়ন কৰিছো তেনেহলে মই আপোনালোকক এই ছয়দুৱাৰ কলেজৰ যি মাছ মিডিয়া কোৰ্স প্ৰভাইড কৰা হয় সেই বিষয়ে আপোনালোকক অলপ ক'ব পাৰিম যে নৰ্মেল BA BSc BCom যিদৰে কৰা হয় ঠিক সেইদৰে 6টা সেমিষ্টাৰ থাকে এই কোৰ্সত, আৰু আপোনালোকক কমিউনিকেশ্যন বা জাৰ্নেলিজমৰ যিখিনি বেছিক নলেজ লাগে লগতে প্ৰেক্টিকেলৰ ওপৰত বেছিকৈ ফ'কাছ কৰা হয়। ভিডিঅ'গ্ৰাফী, কেমেৰাৰ সকলো কাম আপোনালোকক শিকোৱা হ'ব, এডিটিঙৰ কামো শিকোৱা হয় বা আপোনালোকক ফিল্ডত পঠোৱা হয়। লগতে আপোনালোকক চেনেলছসমূহত অসমত থকা যিদৰে নিউজ লাইভ বা প্ৰতিদিন টাইম বা বাকী চেনেলছসমূহত আপোনালোকক ইণ্টাৰ্ণশ্বিপৰ বাবে পঠোৱা হয়। আপোনালোকৰ যদি এই কোৰ্স ৰিলেটেড বা এই তিনিখন কলেজ ৰিলেটেড ফিজ ষ্ট্ৰাকচাৰ বা কোৰ্স কি ধৰণৰ প্ৰভাইড কৰা হয় সেই বিষয়ে যদি আপোনালোকৰ কিবা জানিব লগা থাকে তেনেহলে আপোনালোকে তলত কমেন্ট কৰিব, মই সেই বিষয়ে আপোনালোকক জনাব। গতিকে এইখিনি আছিলে আজিৰ ভিডিঅ'টো। আশা কৰিলো আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। থেংক ইউ।